পৰ্যায়ৰ নিৰ্বাচনত সকলৰ ৰাইজৰ চকু যোৰহাট লোকসভা সমষ্টিৰ ওপৰত আছিলে। একেৰাহে তৃতীয় পৰ্যায়ত সকলৰ চকু ধুবুৰী লোকসভা সমষ্টিৰ ওপৰত আছে। এটা প্ৰেষ্টিজিয়াছ লোকসভা সমষ্টি য'ত আমাৰ কংগ্ৰেছ দলৰ বিজয় লাভ কৰিলে ভৱিষ্যত দিছপুৰত এটা ৰাজনৈতিক ভূমিকম্প হ'ব আৰু দিছপুৰত 2 বছৰ পিছত আমাৰ চৰকাৰ হোৱা 100% সম্ভাৱনা আছে যেতিয়া আমি ধুবুৰীৰ পৰা আমি বিজয় লাভ কৰিম। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্বাচনী প্ৰচাৰ তুংগত ইতিমধ্যে হৈছে বহুত ডাঙৰ নেতা নিৰ্বাচনী চলাব বুলি ইতিমধ্যে আহিছে। আপুনি কি প্ৰতিক্ৰিয়া? চাওক, লোকসভা নিৰ্বাচনত ৰাইজে নিৰ্ধাৰিত কৰে। ৰাইজে আজি কংগ্ৰেছ দলৰ লগত আছে। কংগ্ৰেছ দলে ৰাইজৰ বিষয়বোৰ উপস্থাপন কৰিছে আৰু সেইকাৰণে ৰাইজৰ আশীৰ্বাদ আৰু দুৱা কংগ্ৰেছৰ লগত আছে। ধন্যবাদ। যথেষ্ট ভাল আমাৰ ফলাফল। প্ৰথম পৰ্যায়ত ভাল হৈছে, দ্বিতীয় পৰ্যায়ত মই ঘূৰি আহিছোঁ। অসমবাসী ৰাইজে এইবাৰ সদনত উপযুক্ত মানুহ বিচাৰে, প্ৰত্যেক সমষ্টিত বিবেকবোধ দিবলৈ বিচাৰে। সেইকাৰণে যথেষ্ট আমাৰ ভাল ফলাফল হ'ব।